নমস্কাৰ মেজিকেল টিউটৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ কেইটা ভিডিঅ'ত ভাৰতবৰ্ষৰ বিখ্যাত মন্দিৰসমূহৰ ওপৰত ইতিমধ্যে আলোচনা কৰিছোঁ। আজি এইটো ভিডিঅ'ত অসমৰ ৱাইল্ড লাইফ চেঞ্চুৰীখিনিৰ ওপৰত আমি আলোচনা কৰিম। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাই দিব বিচাৰিছোঁ যে আমি যিহেতু ইম্পৰ্টেণ্ট ষ্ট্ৰেটেজিকেল টপিকখিনিৰ ওপৰত আলোচনা কৰি আহিছোঁ বা আগলৈ কৰি যাম, সেই টপিকখিনি আমি অসম, ভাৰতবৰ্ষ আৰু ৱৰ্ল্ড হিচাপে আমি তিনিটা প্লেলিষ্ট বনাই আমি ভাগ কৰি দিম। আমি কিছুমান যেনেকৈ ধৰিছোঁ কাণ্ট্ৰি কাৰেঞ্চি, এইখিনি আমি ৱৰ্ল্ড হিচাপে প্লেলিষ্টখনত ৰাখিম। বা আমি যিখিনি আমি আগৰ ভিডিঅ'কেইটাত আমি ভাৰতবৰ্ষৰ বিখ্যাত মন্দিৰসমূহ আলোচনা কৰিছোঁ, তো ভাৰতবৰ্ষৰ প্লেলিষ্টখনত থাকিব। আৰু আমি আজি ৱাইল্ড লাইফ চেঞ্চুৰী অসমৰ ওপৰত আলোচনা কৰিম, এইটো অসমৰ প্লেলিষ্টত থাকিব। তেনেকৈ ধৰণে আমি অসমৰ ওপৰত প্ৰতিটো ষ্ট্ৰেটেজিকেল লৈ আনিম আৰু ভাৰতবৰ্ষৰ গোটেই আমি ষ্টেটকেইখন কভাৰ কৰি আমি ভাৰতবৰ্ষৰ প্লেলিষ্টত এনেকৈ লৈ আনিম। তেতিয়া আপোনালোকৰ যিখিনি আপকামিং অসমৰ এক্সাম হ'ব তাত যথেষ্ট পঢ়াত সুবিধা হ'ব। আৰু যিখিনি আপকামিং আছাম পুলিচকে ধৰি টেট আহি আছে, তাত আপোনালোকৰ আশা কৰিছোঁ অসমৰ এই প্লেলিষ্টখনে আপোনালোকক যথেষ্ট সুবিধা কৰিব। ঠিক আছে, তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট। তো আমাৰ অসমত 17খন ৱাইল্ড লাইফ চেঞ্চুৰী আছে একৰ্ডিং টু চৰকাৰৰ ডাটা, গভ ডাটা। অ'কে, প্ৰথমখন ৱাইল্ড লাইফ চেঞ্চুৰী লৈছোঁ, লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। নগাঁৱত আছে। ফেমাছ ফৰ কিহৰ কাৰণে বিখ্যাত, কি কি জীৱ জন্তু পোৱা যায়। ঠিক আছে, ৰাইনো, ৱাইল্ড বাফেলো, ব্ৰিডিং গ্ৰাউণ্ড, 39 স্পেচিছ অফ ফিছ, মানে 39বিধ মাছৰ প্ৰজনন ক্ষেত্ৰ হয় যিখন লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত গড় পোৱা যায়, বনৰীয়া ম'হ পোৱা যায়। আৰু 1972 চনত অৰ্থাৎ 1972ত স্থাপন কৰা হৈছিল, বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। 70.13 স্কোৱাৰ কিলোমিটাৰ এৰিয়া এইখন অভয়াৰণ্যই আগুৰি আছে। তো লাওখোৱা অভয়াৰণ্য নগাঁৱত অৱস্থিত। ৰাইনো, বনৰীয়া ম'হ, 39বিধ মাছৰ প্ৰজনন ক্ষেত্ৰৰ বাবে এইখন ৱাইল্ড লাইফ চেঞ্চুৰী বিখ্যাত। 1972ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল আৰু 70.13 স্কোৱাৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে। আমি ট্ৰিক লৈছোঁ, প্ৰতিখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ ওপৰত আমি ট্ৰিক ল'ম, কিন্তু ট্ৰিকটো আমি সম্পূৰ্ণ কালি কিমান অৰ্থাৎ কিমান এৰিয়া আগুৰি আছে বা কোন চনত ঘোষণা কৰা হৈছিল ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে, বা সকলোবোৰ আমি ফেমাছ জীৱ জন্তু বা গছ গছনিৰ বিষয়ে ইয়াত আমি আলোচনা কৰিব নোৱাৰিব পাৰোঁ ট্ৰিক ৱাইজ। কিন্তু আমি যিকেইটা ইম্পৰ্টেণ্ট বা যিহৰ কাৰণে মেইনলি ফেমাছ হয় তাৰ আমি ট্ৰিকত আমি বুজাবলৈ চেষ্টা কৰিম, আৰু কোনখন জিলাত আছে আমি সেই ট্ৰিকটোৰ সহায়ত আমি ল'ব চেষ্টা কৰিম। ঠিক আছে, প্ৰথমটো ট্ৰিক হৈছে খোৱাত লাও খোৱালে মাছ খোৱালে। অ'কে, খোৱা আপোনালোকে নিশ্চয় অসমৰ মানুহ যেতিয়া নিশ্চয় আমি সকলোৱে জানো খোৱা কি হয়। তথাপি কৈ দিছোঁ, যেতিয়া আমি ধান চপাওঁ, ধান কটাৰ পিছত ভঁৰাললৈ নিয়াৰ পিছত আমাৰ প্ৰথম নতুন ধানেৰে যেতিয়া এসাঁজ আমি সকলোৰে লগত এসাঁজ খাওঁ ফূৰ্তিৰে, সেইটোৱে হৈছে খোৱা। নিশ্চয় আপোনালোকে সকলোৱে জানে। তো খোৱাত লাও খোৱালে, লাও ছবিটো দি দিছোঁ, লাও বুলি ক'লে আপোনালোকে সকলোৱে চিনি নাপাব পাৰে। বিভিন্ন ঠাইত লাওটোৰ নাম বিভিন্ন ধৰণে কোৱা হয়, নহয় জানো। আৰু মাছ খোৱালে। অ'কে, খোৱা বুলি কওঁতে পৰা আহিলে জিলাখন নগাঁও। লাও খোৱালে পৰা লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। মাছ খোৱালে মাছৰ পৰা ফিছ, মানে ফেমাছ কিহৰ কাৰণে হয় লাওখোৱাখন, ফিছৰ কাৰণে, মানে 39বিধ স্পেচিছ অফ ফিছে কি কৰে, ব্ৰিডিং কৰে, অৰ্থাৎ প্ৰজনন কৰে, কণী পাৰে, নহয় জানো। ঠিক আছে, ট্ৰিকটো মনত ৰাখি ল'ব। খোৱাত লাও খোৱালে মাছ খোৱালে। খোৱাৰ পৰা আহিলে নগাঁও জিলাখন। কি খোৱালে, লাও খোৱালে, লাওখোৱাৰ পৰা লাওখোৱা অভয়াৰণ্য। আৰু লাওখোৱা অভয়াৰণ্য কিহৰ কাৰণে বিখ্যাত, বিশেষকৈ 39বিধ মাছৰ প্ৰজনন কৰাৰ বাবে এইখন অভয়াৰণ্য বিখ্যাত। আৰু বিভিন্ন ধৰণৰ গড়, ৱাইল্ড বাফেলো ইয়াত পোৱা যায়, আৰু বিভিন্ন ধৰণৰ গছ গছনি জীৱ জন্তু পোৱা যায়। নেক্সট ৱাইল্ড লাইফ চেঞ্চুৰীখন লৈছোঁ আমি, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। গৰমপানী সকলোৱে জানে, আমি গৰমপানীও চাবলৈ যাওঁ যে ক'ত আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে। হট ৱাটাৰ স্প্ৰিং আৰু অৰ্কিড। গৰমপানী কিহৰ কাৰণে বিখ্যাত, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু কিহৰ কাৰণে, বিভিন্ন ধৰণৰ অৰ্কিডৰ কাৰণে বিখ্যাত। কেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল, 1952ত ঘোষণা কৰা হৈছিল। 6.5 স্কোৱাৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে। নেক্সটখন হৈছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী, নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য, কাৰ্বি আংলঙতে আছে। 51
বিধ প্ৰজাতিৰ অৰ্কিডৰ কাৰণে এইখন অভয়াৰণ্য বিখ্যাত ইম্পৰ্টেণ্ট হয় 51 বিধ প্ৰজাতিৰ অৰ্কিডৰ কাৰণে এই নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী বিখ্যাত হয় 2000 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 37 স্কয়াৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত অৱস্থিত ধনচিৰি লুংডিং হাতী সংৰক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংগ যেটো ধনচিৰি লুংডিং হাতী সংৰক্ষণৰ হেৰি হয় এটো মৰত লংৰি এটা পাৰ্ট হয় ওকে মৰত লংৰি বন্যপ্ৰাণী অভয়াৰণ্য 2003 চনত স্থাপন কৰা হৈছিল বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে আৰু 451 স্কয়াৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে এইখন অভয়াৰণ্য নেক্সটখন হৈছে ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী অৰ্থাৎ পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলঙত অৱস্থিত বিভিন্ন ধৰণৰ গছ জীৱ-জন্তু পোৱা যায় কিন্তু ইয়াত ফেমাছ বুলি আমি ইয়াত কোনো ধৰণৰ লিখি দিয়া নাই আৰু আপোনালোকে চাই ল'ব পাৰিব মানে এক্সট্ৰা ইনফৰমেশ্যন আপোনালোকে গুগল কৰি চাই ল'ব ওকে এষ্টাব্লিছ ইয়াৰটো হৈছে 2000 চনত ঘোষণা কৰা হৈছিল ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 221.81 স্কয়াৰ কিলোমিটাৰ এৰিয়া আগুৰি আছে আমি ট্ৰিকটো লওঁ তেন্তে ট্ৰিকটো হৈছে কাৰ্বি মানুহবোৰে নাম লৈ গৰম পানীত লং দি খায় তো ট্ৰিকটো আমি কাৰ্বি জাতিটোৰ ওপৰত লৈ পিনি এনেকুৱা ধৰণৰ ট্ৰিক এটা বনাইছোঁ কিন্তু কাৰ্বি জাতি বা জনগোষ্ঠীটোৱে আমাৰ এই ট্ৰিকটোক লৈ কোনো যাতে ডাইৰেক্ট নধৰে যেহেতু আমি ইয়াত কোনো ধৰণৰ আমি জাতি জনগোষ্ঠীক আমি সন্মানত আঘাত হানিবলৈ আমি কৰা নাই এটো আমি মনত ৰাখিবলৈ জাস্ট এটা ট্ৰিক বনাইছোঁ তো আপোনালোকে যদি আপোনালোকৰ জাতিগত আঘাত হয় তেন্তে আমাক ক্ষমা কৰি দিব কাৰ্বি মানুহবোৰে নাম লৈ গৰম পানীত লং দি খায় কাৰ্বিৰ পৰা কাৰ্বি আংলং ওকে কাৰ্বি আংলঙত কি আছে নামবৰ অভয়াৰণ্য আছে গৰম পানী আছে আৰু মাৰাত লাংৰি এই তিনিখন আছে তো নামবৰত আমাৰ গম পাইছোঁ 51 বিধ স্পেচিছ অৰ্কিড পোৱা যায় গৰম পানী আমাৰ গৰম পানী উহৰ কাৰণে বিখ্যাত মনত ৰাখি ল'ব আৰু কিহৰ কাৰণে বিখ্যাত হয় বিভিন্ন ধৰণৰ অৰ্কিডৰ কাৰণে বিখ্যাত মৰত ৰংগী কি হয় আমাৰ যিটো আমাৰ হাতী বিশেষকৈ হাতীৰ কাৰণে হাতী সংৰক্ষণৰ কাৰণে মৰত ৰংগীখন বিখ্যাত ওকে ট্ৰিককেইটা বিশেষকৈ আমি কিহৰ কাৰণে বিখ্যাত মেইনলি আমি ইম্পৰ্টেণ্ট যিখিনি আমি পৰীক্ষাত আহি থাকে সঘনাই কিহৰ কাৰণে বিখ্যাত আৰু কোন জেগাত আছে আমি তাৰ ওপৰতে আমি ট্ৰিককেইটা বনাবলৈ চেষ্টা কৰিছোঁ বাকী স্থাপন কৰা বৰ্ষটো আৰু যিখিনি আমাৰ কিমান কিলোমিটাৰ আগুৰি আছে এটা ইমান ইম্পৰ্টেণ্ট নহয় যদিও আপোনালোকে মনত ৰাখি ল'ব তো কেতিয়াবা আপোনালোকৰ হাই লেভেল এক্সামত আহি যাব পাৰে ওকে তো তেন্তে ট্ৰিকটো মনত ৰাখি ল'ব কাৰ্বি মানুহবোৰে নাম লৈ গৰম পানীত লং দি খায় লং মানে কি এই লঙৰ পৰা লংৰি আহিছে দেই লংৰিটো মনত ৰাখিব কেনেকৈ লং এইটো ছবি দি দিছোঁ আমি লঙৰ পৰা লংৰি মৰাত লংৰি গৰম পানীত কৈছোঁ নহয় আমি তেন্তে গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী নামৰ পৰা নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী ওকে নেক্সটখন অভয়াৰণ্য হৈছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আছে মৰিগাঁৱত আছে ৰাইনো ডেঞ্চিটি হাইষ্ট হয় ৰাইনোৰ কাৰণে বিখ্যাত মানে আমাৰ প্ৰতি বৰ্গ কিলোমিটাৰত বেছিকৈ গড় পোৱা যায় ওকে ৰাইনো ডেঞ্চিটিটো বেছি হয় মানে ইয়াত জাষ্ট ওকে এষ্টাব্লিছমেণ্ট ইয়েৰটো হৈছে 1987 আৰু 38.81 স্কয়াৰ কিলোমিটাৰ এইখন অভয়াৰণ্যই আগুৰি আছে তো পবিতৰা অভয়াৰণ্য ক'ত আছে মৰিগাঁৱত আছে আমি ট্ৰিক হিচাপত লৈ লওঁ ট্ৰিকটো এনেকুৱা ধৰণৰ পপীয়া তৰাবোৰ মৰি যায় পপীয়া তৰা তো পপীয়া তৰা আমি নিশ্চয় দেখিছোঁ ন আমি বহুত হেঁপাহ কৰোঁ পপীয়া তৰাটো চাবলৈ পপীয়া তৰা দেখিলে যেতিয়া আমি সৰি পৰে তেতিয়াহ'লে আমি বিভিন্ন ধৰণৰ উইচো কৰোঁ ন উইচখিনি কৰিলে আমাৰ ছাকচেছ হয় বুলি কয় নহয় জানো ঠিক তেনেদৰে আমাৰ আজি ট্ৰিকটো এনেকৈ ধৰণে ৰখাইছোঁ পপীয়া তৰাবোৰ মৰি যায় তো পপীয়া তৰা তলত পৰিলে সি মৰি যায় ন পপীয়া তৰাটো আৰু পপীয়া তৰাৰ পৰা পবিতৰা অভয়াৰণ্য মৰিৰ পৰা মৰিগাঁও ঠিক আছে এতিয়া আমি কিহৰ কাৰণে বিখ্যাত হয় ৰাইনো ডেঞ্চিটিৰ কাৰণে আৰু এটা ট্ৰিক লৈ ল'ব পাৰে পপীয়া তৰাবোৰ মৰি যায় আৰু গড়বোৰে ওপৰলৈ মুখ কৰি চাই থাকে তো বহুত গড়ে একেলগে ওপৰলৈ মুখ কৰি চাই থাকে তো মানে কি ৰাইনো ডেঞ্চিটি হাইষ্ট হয় পবিতৰা অভয়াৰণ্যত ট্ৰিকটো আকৌ এবাৰ কৈ দিছোঁ দেই পপীয়া তৰাবোৰ মৰি যায় আৰু যেতিয়া পপীয়া তৰাটো মৰি যায় তললৈ সৰি পৰোঁতে গড়বোৰে ওপৰলৈ মুখ কৰি চাই থাকে এনেকৈ ধৰণে ট্ৰিকটো লৈ ল'ব পাৰে ঠিক আছে নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী দীপৰ বিল গুৱাহাটীত আছে অনলি ৰামছৰ ছাইট ইন আছাম একমাত্ৰ অসমৰ এখন ৰামছৰ ছাইট হৈছে দীপৰ বিল 2002 চনত
ৰামছৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল এই দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰীখনক আৰু ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 1989 এৰিয়া হৈছে 4.14 স্কুৱাৰ কিলোমিটাৰ তো আপোনালোকে মনত ৰাখিব দীপৰ বিল ক'ত আছে গুৱাহাটীত আছে জানি আপোনালোকে সকলোৱে নিশ্চয় যে অসমৰ একমাত্ৰ ৰামছৰ ছাইট হৈছে দীপৰ বিল নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে আমচং ৱাইল্ড লাইফ চেঞ্চুৰী গুৱাহাটীতে আছে দুখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে গুৱাহাটীত আমচং আৰু দীপৰ বিল তো আমচং এখন ৱাইল্ড লাইফ চেঞ্চুৰী হয় 2004 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 78.64 স্কুৱাৰ কিলোমিটাৰ আগুৰি আছে ইয়াত ট্ৰিক লৈ লৈছোঁ আমি এই দুখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাৰণে ট্ৰিকটো হৈছে হাতীত উঠি এটা দ্বীপলৈ যাম আৰু তাত চাংঘৰ বনাম ঠিক আছে ট্ৰিকটো হাতীত উঠি এটা দ্বীপলৈ যাম আৰু তাত চাংঘৰ বনাম ঠিক আছে হাতীৰ পৰা গুৱাহাটীত আছে আৰু দ্বীপলৈ বুলি কওঁতে দ্বীপৰ বিল চাঙৰ পৰা আমচং ট্ৰিককেইটা মনত ৰাখি ল'ব যদি আপোনালোকৰ মনত ৰাখি যায় তেন্তে একদম আপোনালোকৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন মনত ৰাখি যাব হাতীত উঠি এটা দ্বীপলৈ যাম আৰু তাত এটা চাংঘৰ বনাম চিম্পল নহয় জানো তো হাতীত উঠি এটা দ্বীপলৈ যাম আৰু তাত এটা চাংঘৰ বনাম হাতীৰ পৰা গুৱাহাটী ক'লৈ যাম এটা দ্বীপলৈ যাম দ্বীপৰ পৰা দ্বীপৰ বিল আৰু কি আছে এটা চাংঘৰ বনাম চাঙৰ পৰা আমচং অ'কে আৰু দ্বীপৰ বিলখন ৰামছৰ ছাইট হয় অসমৰ একমাত্ৰ এখন ৰামছৰ ছাইট 2002 চনত ৰামছৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট হয় 2002 চনত ৰামছৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল অ'কে নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী বাক্সা আৰু ওদালগুৰিত অৱস্থিত পিকমি হক আৰু হিস্পিড হেয়াৰ কাৰণে বিখ্যাত অৰ্থাৎ নলগাহৰি আৰু শহাপহুৰ কাৰণে বিখ্যাত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে 1980 চন 1980ত ঘোষণা কৰা হৈছিল 26.22 স্কুৱাৰ কিলোমিটাৰ বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীখনে আগুৰি আছে ট্ৰিকটো লৈছোঁ নদীত বাঘ আছে গুৰিলৈ নাযাবি অ'কে আমি ছবি এখন দি দিছোঁ ইমেজ এইখন আপোনালোকে চাই ল'ব তো নদীত বাঘ আছে কৈছে দুটা বন্ধু আছে দুজন বন্ধু ইজনে কৈছে যে নদীত বাঘ আছে গুৰিলৈ নাযাবি বাঘ মানে আমি জানো ন বাঘ যাক আৰু পানীত মাছ খাই বুলি জানো যে আৰু নদীত বাঘ আছে গুৰিলৈ নাযাবি তো ঠিক আছে নদীত বুলি কওঁতে বৰনদী ক'ত আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী বাঘ আছে বুলি কৈছে নহয় বাক্সা আৰু গুৰি বুলি কওঁতে ওদালগুৰি বাক্সা আৰু ওদালগুৰিত আছে বৰনদী অ'কে তাৰপিছত কৈছে আপুনি কাহিনী নিচিনাকৈ ভাবি ল'ব দেই ট্ৰিককেইটা লগৰটোৱে হাঁহি কৈছে ধেত সেইটো বাঘ নহয় গাহৰি এটা চৰি আছে তো লগৰটোৱে হাঁহি কৈছে মানে যিটো এটাই হাক দিছিলে যে নদীত বাঘ আছে তো গুৰিলৈ নাযাবি নদীৰ পৰা বৰনদীখন ক'ত আছে বাঘ পৰা বাক্সা আৰু কি গুৰিলৈ নাযাবি গুৰিৰ পৰা ওদালগুৰি আৰু বাক্সাত আছে বৰনদী নহয় জানো তাৰপিছত লগৰটোৱে কৈছে যে হাঁহি কৈছে নাই ক'ত বাঘ আছে বাঘ নাই হাঁহি কৈছে আৰু সেইটো বাঘ নহয় গাহৰি এটাহে আছে তো কি হ'ব হাঁহিৰ পৰা শহাপহু কাৰণে এখন ফেমাছ হয় আৰু গাহৰিৰ পৰা নলগাহৰিৰ কাৰণে বিখ্যাত এতিয়া নলগাহৰি অৰ্থাৎ পিকমি হকৰ কাৰণে কোনখন বিখ্যাত বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী অ'কে মনত থাকিব নিশ্চয় আপোনালোকৰ ট্ৰিককেইটা নেক্সটখন হৈছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী শোণিতপুৰত অৱস্থিত বেংগল ফ্ল'ৰিকনৰ কাৰণে বিখ্যাত অৰ্থাৎ উলুমৰা 1995ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 44.06 স্কুৱাৰ কিলোমিটাৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰী আগুৰি আছে নেক্সটখন হৈছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী শোণিতপুৰত অৱস্থিত ইণ্ডিয়ান বিছন এলিফেণ্ট দেওহাঁহ আৰু বাঘৰ কাৰণে বিখ্যাত টাইগাৰ বনগৰু ইণ্ডিয়ান বিছন মানে বনগৰু গৰু বুলি কোৱা হয় ঠিক আছে এলিফেণ্ট হাতীৰ কাৰণে বাঘ আৰু দেওহাঁহৰ কাৰণে বিখ্যাত সোণাই ৰূপাই 1998ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 220 স্কুৱাৰ কিলোমিটাৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰী আগুৰি আছে ট্ৰিকটো লৈ লৈছোঁ পৰি শোণিতপুৰত থাকে ঠিক আছে পৰি শোণিতপুৰত থাকে পৰিৰ পৰা বুঢ়া চাপৰি পৰি আছে নহয় তো পৰি শোণিতপুৰত থাকে পৰিৰ পৰা বুঢ়া চাপৰি পৰি শোণিতপুৰত থাকে পৰিৰ পৰা বুঢ়া চাপৰি
তো শোণিতপুৰ বুঢ়া চাপৰি ক'ত আছে শোণিতপুৰত আছে বুঢ়া চাপৰি কিহৰ কাৰণে বিখ্যাত মনত ৰাখি ল'ব উলু মৰাৰ কাৰণে বিখ্যাত বেংগাল ফ্ল'ৰিকন নেক্সটখন সোণাইৰ পৰাই আছিলে সোণাই এছ লগা নহয় জানো সোণাই শোণিত মনত ৰাখি ল'ব সোণাই শোণিত মেইনলি দেওহাঁহ হাতী ইণ্ডিয়ান বিচনৰ কাৰণে বিখ্যাত বন গৰুৰ কাৰণে অ'কে নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী শিৱসাগৰত আছে 267 স্পেচিছ অফ বাৰ্ড 267 প্ৰজাতিৰ চৰাই পৰিভ্ৰমী চৰাই আহে ইয়ালৈ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰীলৈ 1996ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 33.93 স্কুৱাৰ কিলোমিটাৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰীয়ে আগুৰি আছে ট্ৰিকটো লৈ লওঁ আমি ট্ৰিকটো হৈছে পানী সাগৰ লিখি থৈছোঁ দেই পানী সাগৰ মানে আমাৰ পৃথিৱীত বেছি পানী ক'ত থাকে সাগৰতে থাকে বেছিভাগ পানী ক'ত আছে সাগৰত আছে তো পানীৰ পৰা কি হ'ল পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী সাগৰৰ পৰা শিৱসাগৰ বা শিৱসাগৰ ছবিকেইখন দি লৈছোঁ যে পানীৰ পৰা পানীদিহিং আৰু সাগৰ পানী ক'ত থাকে সাগৰত থাকে পানী নহয় জানো বা সাগৰত পানী থাকে বা বেছিভাগ পানী সাগৰত পোৱা যায় বেছি অংশ পানী নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী লোকেশ্যন হৈছে যোৰহাট হলক গিবন পোৱা যায় ইয়াত গিবন নামৰ এবিধ এপছ পোৱা যায় ইয়াত এষ্টাব্লিছমেণ্ট ইয়েৰটো হৈছে 1997 20.98 স্কুৱাৰ কিলোমিটাৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰী আগুৰি আছে হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে যোৰহাটত হলংপাৰ গিবন তো নামটো অলপ হলংপাৰ গিবন বেলেগ লাগিছে ন তো লোকেশ্যনটো হ'ব যোৰহাট আমি ট্ৰিক ল'ব নাই দেই বিশেষ আৰু বিখ্যাত কিহৰ কাৰণে গিবনৰ কাৰণে বিখ্যাত গিবন নামৰ আৰু হুলুং গছৰ কাৰণে বিখ্যাত হুলুং গছ মানে কেনেকৈ তো ব্ৰিটিছসকল যেতিয়া আহিছিলে যেতিয়া ওখ হুলুং গছখন ষ্ট্ৰেইট লাইনত যায় আৰু আপোনাৰ তলত কোনো ডাল নাথাকে একদম ওপৰতহে ডালপাত থাকে আৰু সেইটো কাৰণে গছখিনিলে ওপৰলৈ চাই ব্ৰিটিছসকলে কৈছিলে হাউ লং ট্ৰী তো তেতিয়াৰ পৰা আহিছিলে হুলুং ট্ৰী এই হুলুং ট্ৰীৰ কাৰণেও হুলুং হৈছে নামটো আৰু গিবন যিটো আমাৰ গিবন যিবিধ বান্দৰ এপছ সেই প্ৰজাতিটো আমাৰ হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত পোৱা যায় সেইটো কাৰণে তো তাৰ পৰা গিবন আহিছে হুলুংপাৰটোৰ পৰা হুলুং গছজোপাৰ পৰা আহিছে আৰু গিবনটো এই গিবন বান্দৰৰ পৰা আহিছে হুলুংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে যোৰহাট জিলাৰ মৰিয়নিত আছে আৰু 1997ত ষ্টাব্লিছ কৰা হৈছিল এৰিয়া 20.98 নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী কোকৰাঝাৰ আৰু ধুবুৰীত অৱস্থিত গল্ডেন লেংগুৰ অৰ্থাৎ সোণালী বান্দৰৰ কাৰণে বিখ্যাত 1994ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল 45.56 স্কুৱাৰ কিলোমিটাৰ আগুৰি আছে ট্ৰিকটো লৈ লৈছোঁ আমি কুকুৰাৰ নখকেইটা চক্ৰৰ নিচিনা এইকেইটা কুকুৰাৰ নখ দেখিছে ন তো চক্ৰটোৰ নিচিনা কুকুৰাৰ নখকেইটা চক্ৰৰ নিচিনা অ'কে ধুই দিলে সোণ ওলাব তো কুকুৰাৰ নখকেইটা কালাৰটো কেনেকুৱা দেখিছে আপোনালোকে তো গল্ডেন কালাৰ সোণৰ নিচিনা নহয় জানো আৰু যদি ভালকৈ আমি চাফা কৰি ধুই দিওঁ কেনেকুৱা তো সোণ ওলাব আমি এনেকৈ ট্ৰিকটো লৈ ল'ম কুকুৰাৰ নখকেইটা চক্ৰৰ নিচিনা তো ধুই দিলে সোণ ওলাব তো কুকুৰাৰ পৰা কোকৰাঝাৰ চক্ৰৰ পৰা চক্ৰশিলা আছে কোকৰাঝাৰত কি আছে চক্ৰশিলা আৰু ধুইৰ পৰা ধুবুৰীত কি আছে চক্ৰশিলা আছে অ'কে সোণ ওলাব সোণৰ পৰা কি গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত অৰ্থাৎ সোণালী বান্দৰৰ কাৰণে বিখ্যাত এতিয়া কোকৰাঝাৰ ট্ৰিকটো কি হ'ব মনত ৰাখি ল'ব কুকুৰাৰ নখকেইটা চক্ৰৰ নিচিনা আৰু ধুই দিলে কি ওলাব সোণ ওলাব তো কুকুৰাৰ পৰা কোকৰাঝাৰ আৰু নখকেইটা কেনেকুৱা চক্ৰৰ নিচিনা চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী কি ওলাব চক্ৰৰ নিচিনা ধুই দিলে কি হ'ব ধুইৰ পৰা ধুবুৰী আৰু কি আছে কোকৰাঝাৰত কি আছে চক্ৰশিলা আছে আৰু কি ওলাব সোণ ওলাব সোণৰ পৰা গল্ডেন লেংগুৰ সোণ মানে সোণালী নহয় জানো সোণালী বান্দৰ বা ধুলে সোণালী হৈ যাব নখকেইটা এনেকুৱা হ'ব পাৰে সোণালী বুলি ক'লে সোণালী বান্দৰ এনেকৈ লৈ ল'ব পাৰে আপোনালোকে অ'কে নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে
ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনিচুকীয়াত অৱস্থিত। প্ৰাইমেট বান্দৰ 84বিধ প্ৰজাতিৰ চৰাইৰ কাৰণে বিখ্যাত। 1999ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল। 7.22 স্কুৱাৰ কিলোমিটাৰ আগুৰি আছে। তো ট্ৰিকটো হৈছে ভেৰজান বৰাজান পদুমণি। তো তিনিচুকীয়া তিনি মানে কি? 3 মানে 3 নহয় জানো? 3 বুলি ক'লে এই নামকেইটা চব ভেৰজান আছে, ভেৰজান বৰাজান পদুমণি 3টা আছে। তো তিনিচুকীয়াত 3টা নামেৰে যিখন ষ্টাৰ্ট হ'ব সেইখনে কি তিনিচুকীয়াত আছে। ভেৰজান বৰাজান পদুমণি বুলি ক'লে তাতো 3টা আছে। তো জিলাখন কি হ'ব? তিনিচুকীয়া। ট্ৰিকটো এইটোৱে নিশ্চয় মনত থাকিব নহয় জানো? তো কিহৰ কাৰণে বিখ্যাত? প্ৰাইমেটছ, এইটো এটা ফেমিলি হয় নহয় জানো? প্ৰাইমেট। আৰু কি বান্দৰৰ কাৰণে, আৰু 84বিধ প্ৰজাতিৰ চৰাইৰ কাৰণে এখন বিখ্যাত। নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, কাছাৰ জিলাত অৱস্থিত। 2004 চনত এষ্টাব্লিছ কৰা হৈছিলে। 326.24 স্কুৱাৰ কিলোমিটাৰ আগুৰি আছে। তো বৰাইল ক'ত আছে? আমি ট্ৰিকটো কেনেকৈ মনত ৰাখিম? বৰা কাছ, বৰা মানে হিন্দীত ডাঙৰ নহয় জানো? ডাঙৰ কাছ মানে ডাঙৰ কাছৰ বুলি ধৰি ল'ব পাৰে। ডাঙৰ মানে হিন্দীত আনি ল'ব লাগিব খালি। বৰা কাছ বুলি মনত ৰাখিব আপোনালোকে। বৰা কাছৰ, বৰাৰ পৰা আহিব বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, কাছৰ পৰা কাছাৰ ডিষ্ট্ৰিক্ট। অ'কে, বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী কাছাৰত আছে। ঠিক আছে। নেক্সটখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে নাম্বৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী। নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? গোলাঘাটত অৱস্থিত। তো গৌৰ মানে এবিধ গৰু, ঠিক আছে, বনৰীয়া গৰু, তাৰ কাৰণে বিখ্যাত। 2003 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল। আৰু এৰিয়া হৈছে 97.15 স্কুৱাৰ কিলোমিটাৰ। ট্ৰিকটো হৈছে গোলবাটিত দৈ আছে। এইটো গোলবাটি এটা কি আছে? দৈ আছে। গোলবাটি এটাত দৈ আছে। গোল বুলি কওঁতে গোলাঘাট, দৈ আছে বুলি কওঁতে নাম্বৰ দৈগ্ৰুং। তো নাম্বৰ আমি দুখন পাইছিলোঁ আগত, যেতিয়া নাম্বৰ পাইছিলোঁ সেইটো কি কৈছিলোঁ? অকল নাম্বৰখন কাৰ্বি আংলঙত আছে। ঠিক আছে। আমি অৰ্কিডৰ কাৰণে বিখ্যাত বুলি কৈছিলোঁ নহয় জানো? বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় তাত। আৰু এই দৈগ্ৰুং, নাম্বৰ দৈগ্ৰুং যেতিয়া আহিব, দৈৰ পৰা আপোনাৰ কি হ'ব? গোলাঘাটত থাকিব। দৈৰ পৰা নাম্বৰ দৈগ্ৰুং, আৰু ক'ত আছে? গোলাঘাটত। গোলবাটিত দৈ আছে, গোলৰ পৰা গোলাঘাট। তো দৈৰ পৰা দৈগ্ৰুং, নাম্বৰ দৈগ্ৰুং। চাই ল'ব আপোনালোকে ট্ৰিকটো ভালকৈ। আৰু এখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে পবা ৱাইল্ড লাইফ চেঞ্চুৰী, ধেমাজিত আছে। মনত ৰাখি ল'ব, ধেমাজিত আছে পবা ৱাইল্ড লাইফ চেঞ্চুৰী। 2024 চনত চন্দ্ৰমোহন পাটোৱাৰীদেৱে সদনত জুলাই আৰু আগষ্ট মাহত এখন ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰা হ'ব বুলি তেওঁ উত্থাপন কৰিছিলে। পবা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? ধেমাজিত আছে। প্ৰপ'জড ৱাইল্ড লাইফ চেঞ্চুৰীজ, কেইখনমান ৱাইল্ড লাইফ চেঞ্চুৰী প্ৰস্তাৱিত হিচাপে ৰখা হৈছে। এখন প্ৰপ'জ কৰি ৰখা হৈছে। এইখন হৈছে কি? বৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী, কাছাৰত আছে। মনত ৰাখি ল'ব। বৰদৈবাম বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী, ধেমাজি আৰু লখিমপুৰত অৱস্থিত। বৰশৰালী হাঁহৰ কাৰণে বিখ্যাত। ঠিক আছে, বৰশৰালী হাঁহ। তো আকাশীদি নিশ্চয় দেখিছে শৰালী হাঁহ হৈ যায় যে, বৰশৰালী হাঁহৰ কাৰণে বিখ্যাত এখন। নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী, উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য। তো কি হ'ব? কাৰ্বি আংলঙত আছে। ধন্যবাদ। আজিলৈ আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে। ট্ৰিকখিনিৰ যোগেদি ৱাইল্ড লাইফ চেঞ্চুৰীকেইখনৰ মনত ৰখাত আপোনালোকৰ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আমাক অলপ সঁহাৰি জনাই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা ৰাখিছোঁ।